তাৰে কণ্টিনিউটি চেলিব্ৰেশ্যন যোৱাকালিৰ পৰা ইয়াতে চেলিব্ৰেশ্যন হৈ আছিল। তো খুব পাব্লিকৰ সমৰ্থন আৰু ৰাইজৰ সহযোগত এই গল্ডেন জুবলিখন আমি পাৰ কৰাব পাৰিম। আৰু আজি যিখন হাইস্কুলৰ যি অৱস্থা আছিল, এই অঞ্চলৰ শিক্ষাৰ যিটো পৰিৱেশ আছিল খুব ভাল লগা নাছিল। এইবাৰ আমি এইখন স্কুলত মেট্ৰিক চেণ্টাৰো আমি কৰাই দিলোঁ। ইতিমধ্যে এটা বেটছ আমি পৰীক্ষা পাতিলোঁ আৰু আমাৰ স্কুলৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ শ্বৰ্টেজ, এই শ্বৰ্টেজটো পূৰণ কৰিবৰ কাৰণে ইতিমধ্যে আমি ভাৰত চৰকাৰৰ আঁচনিৰ অধীনত এটা G+1 বিল্ডিং গ্ৰেণ্ট পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ কনষ্ট্ৰাকশ্যন অতি শীঘ্ৰে আৰম্ভ হ'ব। এইটো হোৱাৰ পিছত এটা ছিনিয়ৰ ছেকেণ্ডাৰী আপগ্ৰেডেশ্যন কৰাৰ যি এটা আমাৰ পলিচি, চালাকাটি হাইস্কুলখন তেতিয়া আমি ছেকেণ্ডাৰী লেভেললৈকে যাতে আমি আপগ্ৰেডেশ্যন কৰিব পাৰোঁ, তাৰ কাৰণে আমি মনত ৰাখি আমি কামবিলাক কৰি আছোঁ। আৰু আমি এইবাৰ ছামাৰ ভেকেশ্যনৰ পিছতেই আমাৰ ছাত্ৰ ছাত্ৰীসকলক 50জন ছাত্ৰ আৰু 50জন ছাত্ৰী আমি হোষ্টেল একমডেশ্যন ইতিমধ্যে প্ৰায় 90% কমপ্লিট হ'ল। 10% এই 1 মাহ 1.5 মাহৰ ভিতৰত সম্পূৰ্ণ কৰি পেলাই ছামাৰ ভেকেশ্যনৰ পিছত ইয়াতে আমি ছাত্ৰ ছাত্ৰীসকলক ৰাখি পেলাই শিক্ষাদান কৰাৰ এটা পৰিৱেশ আমি সৃষ্টি কৰিব পাৰিম।